নমস্কাৰ, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহিলা উদ্যমিতা অভিযান আঁচনি নতুন কিছুমান খবৰলৈ মই আপোনালোকৰ আগলৈ আহিছোঁ। পইচা কেতিয়া দিব, কাৰ কাৰ ফৰ্ম ৰিজেক্ট হ'ব পাৰে, এইখিনি আপোনালোকক জনাই দিবলৈ আহিছোঁ। প্ৰায় 39 লাখ লোকে এই পইচাটো পাব। তাৰে 10,000 টকা প্ৰথম কিস্তিত দিব, 12,000 টকা নেক্সট 2 ইয়াৰৰ ভিতৰত দিব, আৰু তাৰোপৰি 12,000 টকা লোন হিচাপে আপোনালোকক প্ৰভাইড কৰিব। টোটেল 35,000 টকা চৰকাৰৰ ফালৰ পৰা দিব। তাৰ পৰা আপোনালোকে 1 লাখ টকা ইনকাম কৰিব লাগিব। আৰু এয়া 39 লাখ মহিলাক দিম বুলি অসম চৰকাৰে ঘোষণা কৰিছে। আৰু এয়া নিৰ্বাচনৰ ৰিজাল্টৰ কিছুদিন পাছতে এয়া দিব। আপোনালোকৰ এপ্লিকেশ্যন ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈছে। বহুতলৈ মেছেজ আহিছে আৰু বহুতলৈ মেছেজ অহা নাই। যদি মেছেজ অহা নাই কি কৰিব সেয়াও মই ক'ম, আৰু মেছেজটো কেনেকুৱা ধৰণে আহিছে বা আহিব পাৰে সেই বিষয়ে আপোনালোকক জনাই দিম। এতিয়া কথাটো হৈছে কাৰ কাৰ ফৰ্মখিনি ৰিজেক্ট হ'ব পাৰে ভেৰিফিকেশ্যনত। প্ৰথম কথাটো হৈছে জেনেৰেল বা OBC কেটেগৰীৰ মহিলাসকলৰ যদি 3টাতকৈ অধিক সন্তান আছে তেওঁলোকৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে। ST SC মৰাণ কমিউনিটি টি টাইপছৰ যদি 4টাতকৈ অধিক সন্তান আছে তেতিয়া তেওঁলোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট হ'ব পাৰে। গতিকে আপোনালোকৰ বাবে এটা খুব ইম্পৰ্টেণ্ট মেছেজ আহিব। আপোনালোকে যি মোবাইল নাম্বাৰ প্ৰভাইড কৰিছিলে, আপোনালোকক মই বাৰে বাৰে কৈছিলোঁ যে আপোনালোকে ভেলিড মোবাইল নাম্বাৰ প্ৰভাইড কৰিবলৈ। গতিকে যদি ভেলিড মোবাইল নাম্বাৰ দিছে তেতিয়াহ'লে সেই মোবাইলত SMS যোগেদি আপোনালোকৰ ফৰ্মখন ছাকচেছফুলি ছাবমিট হৈছেনে নাই সেয়া দিব। তাৰপিছত আপোনালোকৰ যদি ভেৰিফাই হৈছে, ভেৰিফাই হোৱাৰ মেছেজ আহিব। আৰু কোনো ধৰণৰ এনেকুৱা কথা নাই যে মেছেজ নাহিলে নাপাব, এনেকুৱা কথা নাই। কেতিয়াবা মেছেজ নাহিব পাৰে, গতিকে ভয় খাবলগীয়া কোনো কথা নাই। আপোনালোকে মেছেজ সকলোৰে বাবে আহিব, হয়তো কেতিয়াবা নাহিব পাৰে, গতিকে আপোনালোকে কোনো কথা নাই। মেছেজটো এনেকৈ ধৰণে আহিব পাৰে, ইয়ৰ MMUA ফৰ্ম হেজ বিন ছাবমিটেড ছাকচেছফুলি উইথ ৰেফাৰেঞ্চ নাম্বাৰ ইমান ফৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন। তাৰপিছত ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ পাছত আপোনালোকলৈ মেছেজ আহিব পাৰে। এইটো ASLMSৰ পৰা আহিছে। গতিকে আপোনালোকে খুব সোনকালে পইচাখিনি পাব। হয়তো ইলেকশ্যনৰ ৰিজাল্ট দিয়া 1 মাহৰ ভিতৰত আপোনালোকৰ একাউণ্টত 10,000 টকাকৈ সোমাই যাব। গতিকে আপোনালোকে যদি একাউণ্ট নাম্বাৰ বা একাউণ্টটো যদি KYC এতিয়ালৈকে দিয়া নাই বা বন্ধ হৈ আছে, আপোনালোকে এতিয়াও সময় আছে, আপোনালোকে নিজৰ একাউণ্টসমূহ এক্টিভ কৰি লওক। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।